চৰকাৰ নাই আৰু অসমৰ মুখ্যমন্ত্ৰী বুবা হ'ল। হঠাৎ আজি মুখ্যমন্ত্ৰীৰ মুখলৈ মাত আহিল আৰু এখন ভাষণধৰ্মী সংবাদমেল আয়োজন কৰিলে, যিখন সংবাদমেলত সম্পূৰ্ণ আভুৱা ভৰা কথা, কোনো বক্তব্য সম্পূৰ্ণ আত্মসাৰশূন্য। এনেকুৱা এখন সংবাদমেলৰ যোগেদি পুনৰবাৰ ৰাইজক বিভ্ৰান্ত কৰাৰ যিটো কাম, এইটো কাম কৰিবলৈ অপচেষ্টা হাতত লৈছে। আৰু দিল্লী যিসকল তেওঁলোকৰ ৰজা আছে, সেইসকলক পুনৰবাৰ তেওঁলোকে তৈলমৰ্দন কৰিবৰ কাৰণে আৰু তেওঁলোকৰ য়েছ বছ কৰা যে তেওঁৰ মানসিকতাৰ ব্যক্তি, এই কথা মানুহৰ অসমৰ ৰাইজৰ আগত পুনৰবাৰ জাহিৰ কৰি দেখুৱালে। আৰু দিল্লীৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ ৰঙা চকুৰ ভয়ত নিজৰ গাদী হেৰুৱাম বুলি এতিয়া RSSৰ শ্ৰুতলিপি মতে পুনৰবাৰ তেওঁলোকৰ এজেণ্ডা মানুহৰ আগলৈ লৈ আহি ৰাইজক এইখন আইন ল'বৰ কাৰণে পাকে প্ৰকাৰে ৰাইজক হেঁচা দিবৰ তেওঁ চেষ্টা কৰিছে। এইপিনে তাকৰ শব্দ এটা আনি ক'লে যে এই নগণ্য আৰু তাকৰ সংখ্যক বিদেশী তেওঁ আছে বুলি কৈছে। আৰু ইফালে অমিত শ্বাহে সংসদৰ মজিয়াত ক'লে লাখ কোটি মানুহৰ তেওঁলোকে নাগৰিকত্ব নোহোৱাকৈ ভাৰতবৰ্ষত আছে, তেওঁলোকৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে। এতিয়া অমিত শ্বাহ শুদ্ধ সত্য নে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নগণ্য তাকৰটো শুদ্ধ? সন্মান জনায়। অথচ 5গৰাকীকৈ মানুহৰ মৃত্যু হ'ল, শ্বহীদ বৰণ কৰিলে, বহু গুলীবিদ্ধ হ'ল, বহুৰ ওপৰত পুলিচি অত্যাচাৰ কৰিলে, ছাত্ৰ সন্থাৰ সদস্যৰ ঘৰলৈ গৈ গুপ্ত হত্যা, গুপ্তঘাতকৰ নিচিনা তেওঁ ঘটনা সংঘটিত কৰিছে, শূন্যলৈ গুলী বৰ্ষণ কৰিছে, আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক বিচাৰি নাপায়। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে এষাৰো মুখৰ মাত নামাতিলে আৰু আজি কয় গণতান্ত্ৰিক সংগ্ৰামক তেওঁ সন্মান কৰে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাৰে অসমৰ সংগ্ৰামী জনতাৰ আন্দোলনক হীন প্ৰতিপন্ন কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত নল'ব। আৰু তাৰ লগে লগে কৈছে যে এই আন্দোলনখন বোলে বিপথে পৰিচালিত কৰিছে, ৰাইজক বিপথে পৰিচালিত কৰিছে। আমি ক'ব খুজিছোঁ যে আমি প্ৰশ্ন কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইন 2019ৰ সকলো কথা জানে? অসমৰ কোনো অধিবক্তাই, কোনো আইনজীৱী, কোনো বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী, অসমৰ সাধাৰণ জনতা, বিশ্ববিদ্যালয়ৰ অধ্যাপক, প্ৰাক্তন উপাচাৰ্য, এইসকলে এইখন আইন একো নাজানে নেকি? অধ্যাপক অধ্যাপিকাই এইখন আইন ভালকৈ বুজি পোৱা নাই? এই প্ৰশ্ন মানুহৰ ওচৰত আছে। আৰু এনেকুৱা ধৰণৰ কথা, এই যিটো বাক্য তেওঁলোকে বাৰে বাৰে কয় যে ৰাইজক বিভ্ৰান্ত কৰিছে, ৰাইজক বিপথে পৰিচালিত কৰিছে, এনেকুৱা ধৰণৰ মিছা, এনেকুৱা ধৰণৰ এটা উদ্দেশ্য প্ৰণোদিত আৰু দিল্লীৰ শ্ৰুতলিপি মতে কোৱা বাক্যক পৰিহাৰ কৰিবৰ কাৰণে আৰু আগন্তুক দিনত নক'বৰ কাৰণে ছাত্ৰ সন্থাই সকিয়নি জনাইছোঁ। অকল আইনজ্ঞ আছে, তেওঁলোকৰ পৰা শিকি লওক। আৰু অসমৰ আইনজ্ঞক যদি বিশ্বাস নকৰে, দিল্লীৰ হৰিশ চালভেৰ লগত শিকি লওক, ৰাম জেঠমালানীৰ পুতেকৰ মহেশ জেঠমালানীৰ পৰা শিকি লওক। গতিকে কাৰোবাৰ পৰা শিকি বুজি বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। মানে মুখ্যমন্ত্ৰীৰ আসনৰ পদমৰ্যাদা ৰক্ষা কৰিব লাগে। মিছা কথা কৈ ৰাইজক যাতে বিভ্ৰান্ত নকৰে তাৰ কাৰণে আমি ছাত্ৰ সন্থাই সকীয়াই দিব খুজিছোঁ। আৰু স্তব্ধ কৰিব নোৱাৰে এই অন্যায় যি অবিচাৰ দিল্লীয়ে কৰিছে, ইয়াৰ উত্তৰ অসমৰ ৰাইজে ইতিমধ্যে দিছে। আৰু অসমৰ ৰাইজে আগন্তুক দিনতো যেতিয়ালৈকে লক্ষ্যত উপনীত নহ'ব তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত ৰাখিব। আৰু ইতিমধ্যে অসমৰ ৰাইজে দেখুওৱা বাটেৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজো ইতিমধ্যে সজাগ সচেতন হৈ সংগ্ৰামত চামিল হৈছে। আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহেও ইয়াৰ বিৰুদ্ধে অৱস্থান কৰিছে। আৰু এই যি আইন, এই আইনৰ ভয়াৱহতা, ই ভাৰতবৰ্ষৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত পেলাব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কত ইতিমধ্যে স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰি ইয়াৰ বিৰোধিতা কৰিছে। গতিকে সেই সময়তো যদি আমাৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ চকু খুলিব নোৱাৰে, অসমৰ কাষৰ দাঁতি কাষৰীয়া তেওঁলোকৰ বন্ধু মুখ্যমন্ত্ৰীসকলৰ দেশপ্ৰেমৰ আদৰ্শ যদি ল'ব নোৱাৰে, তেওঁলোকে এইখন বুজি পায়, তেওঁলোকৰ যিটো বুজি পোৱাৰ যিটো দৃষ্টিভংগী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বুজি পোৱাৰ দৃষ্টিভংগীৰ তেওঁৰ মাজত যিটো পাৰ্থক্য, ক্ষমতাৰ খং, মুখ্যমন্ত্ৰীৰ আসনৰ প্ৰতি থকা চূড়ান্ত প্ৰলোভন, এইবোৰৰ কথা মানুহে নিশ্চিতভাৱে ইয়াৰ পাৰ্থক্যটো নিশ্চিতভাৱে উপলব্ধি কৰিছে। গতিকে তেওঁ এইবোৰৰ পৰা আঁতৰি আহি বিভ্ৰান্ত নকৰিবৰ কাৰণে আমি আগন্তুক দিনত জনসাধাৰণক আমি আহ্বান জনাইছোঁ।